আমাৰ দেৱৰগাঁও ব্লক কমিটি BPF দলৰ কৰ্মী সভা হৈছে ইয়দৰ ওমেনৰ BSU বা ফেৰেন বডি চাৰিটা গ্ৰুপ চাৰিটা কিবা লৈ পেলাই আজি কৰ্মী সভা পাব্লিক মিটিং নহয় BSUৰো আছে সব আৰু চেলৰ আছে আদিবাসী চেল বা বেংগলী চেল বা মাইনৰিটি চেল সব মিলাই পেলাই আমাৰ ব্লক কমিটি দেৱৰগাঁও ব্লক কমিটিৰ কৰ্মী সভা হৈছে তো এতিয়া হ'ল নিৰ্বাচন আহি আছে সবে গম পায় পূজাৰ আগত হ'ব বুলি সবে গম পায় আজিৰ দিনত তো আমি শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি গোটেই আমাৰ ফাৰ্ষ্টনি চেৰপাংলৈকে যিমান সমষ্টি আছে 40টাৰ ভিতৰত আমি BPF-এ আজিৰ দিনত মুঠতে 25-26টা আমাৰ পজিটিভ হৈ আছে আমি পাম আৰু চৰকাৰটো আমিয়ে বনাম আৰু BPF-এ কৈ আছে যে কাৰো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি ইলেকশ্যন কৰিম এইটো সঁচা কোনো BJP কোনো কংগ্ৰেছ বা কোনোবা UPPL বা কোনোবা UDF-ৰ লগত আমি মিত্ৰতা নকৰিব তো আজিৰ দিনত মুঠতে BPF দলৰ যিটো পজিশ্যন খুব ভাল মুঠতে সবতকৈ হাইষ্ট BPF দলে আজিৰ দিনত পাই আছে আৰু BJP-ৰ যিটো শুনি আছোঁ মই BJP-ৰো বেয়া নহয় BJP-ও আজিৰ দিনত 10ৰ পৰা 15টা সিট পাই আছে কিন্তু UPPL পাব না নাই এইটো মোৰ ডাউট আছে যদি ক'ৰবাত পায় এইটো লাখিলি পাব পাৰে একটা দুটা কথা সেইটোৱে আমাৰ কোকৰাঝাৰ আৰু চিৰাঙত UPPL-ৰ লগত হ'ব BJP বাক্সা আৰু ওদালগুৰিত BJP-ৰ লগত হ'ব কথা সেইটোৱে চিধা কথা কংগ্ৰেছ আসন নাপায় কংগ্ৰেছে এটা চান্স আছে যদি পায় শ্ৰীৰামপুৰ আছে কংগ্ৰেছৰ আৰু UDF-ৰো স্কোপ নাই UDF কংগ্ৰেছ একে শ্ৰীৰামপুৰত পাব পাৰে কোনোবা এটা দলে কিন্তু UPPL হিচাপে আজিৰ দিনত কোনো চিট জিকাটো মই দেখিবলৈ পোৱা নাই যদি পায় লাকিলি ক'ৰবা এটা দুটা পাব পাৰে বাকী নাই সেইটোতো দল কংগ্ৰেছো আহিব BJP-ও আহিব BJP-ও আহিছে কংগ্ৰেছো আহিব UDF-ও আহিব সব দল আহিব যিমান দল আহিলেও BTC অঞ্চলত আজিৰ দিনত সবতকৈ ষ্ট্ৰংটো হ'ল BPF নেক্সটত BJP এইটোতো হ'ব আৰু নিজকে ঠিক কৰিবৰ কাৰণে AGP-ৰ লগতো আলোচনা কৰিছে ইহঁতে মই জানাত AGP আসাম গণ পৰিষদৰ লগতো আলোচনা কৰিছে আৰু কংগ্ৰেছৰ লগতো আলোচনা কৰিছে বুলি আমি জানো BPF কাৰো লগত আলোচনা কৰা নাই অকলে নিৰ্বাচন খেলিব বাছ সেটা নাই এইটো কোন নাই দুৱাটো আমি যদি ইচ্ছা কৰে কংগ্ৰেছৰ লগতে মিত্ৰতা কৰিব পাৰে আসাম গণ পৰিষদৰ লগতে কৰিব পাৰে BJP-ৰ লগতো কৰিব পাৰে বা কংগ্ৰেছৰ লগতো কৰিব পাৰে কিন্তু আমি কৈছোঁ কোনো দলৰ লগত আমি মিত্ৰতা নকৰিব দৰ্জা সবৰে খোলা আছে আমি জানো কিন্তু আমি মিত্ৰতা নকৰি পেলাই অকলে নিৰ্বাচন খেলিব বুলি ঘোষণা কৰিছোঁ সেইটোৱে চৰকাৰ অকলে মুখ্যমন্ত্ৰীয়ে কৈছে মানে ৰাইজে যাক সমৰ্থন দিব UPPL বা BPF তাৰ লগতে চৰকাৰৰ মানে সংগী হ'ব বুলি কৈছে এইটো নাই BJP-য়ে কি কৈছে কংগ্ৰেছে কি কৈছে ইয়াৰ লগত মতলব নাই আমাৰ BJP-য়ে যেনিবা আজি CM ডাঙৰীয়াই ক'ব পাৰে যে কি কৈছে কোনে বেছি পায় তাৰ লগত থাকিব এইবিলাক নাই এইটো BJP-ৰ কথা সেইটো BJP-য়ে নিজৰ কথাটো ক'ব পাৰে কোৱাৰ কি আপত্তি আছে কংগ্ৰেছো ক'ব পাৰে এইটো কথা কিন্তু BPF-এ অকলে চৰকাৰ কৰিব বাছ কোন খাম্ফাক কাৰ কথা শুনিছে আমি নলম খাম্ফাটো ৰিজেক্ট মাল ইয়াৰ কথাহে সুধিব আপুনি কাৰ কথা সুধিব খাম্ফা যাই পেলাই ফচি আছে এতিয়া চন্দনো আছে যাই পেলাই ফচি এই খাম্ফা আৰু চন্দনক UPPL-এ জাগা দিয়া মানুহ এইটো চবেই জানে এইটো উৰ্খাৱে কেনেকৈ সহ্য কৰিব চন্দনক খাম্ফাক ৰংগৰাই কেনেকৈ সহ্য কৰিব এই চন্দন আৰু খাম্ফাক আমি কাহানি নাজানে ফচি আছে এতিয়া থাক
আমিতো নল'ম।